নমস্কাৰ, এটা বিশেষ ভিডিঅ' আৰু মই tulsirajboraj। আজি কম এজন কৃষকৰ কথা, কৃষকৰ জীৱনৰ কথা। হাল বাই কঠীয়া সিঁচি আকৌ কঠীয়া তুলি আকৌ হাল বাই ৰুবলৈ কিমান কষ্ট, সেইখিনি পইচাটো বাদেই দিয়ক, ৰুবলৈ দেহৰ কষ্টটো কিমান হয় এবাৰ কৰিবলৈ, কাৰণ মই নিজে পাইছোঁ, সেইকাৰণে কৈছোঁ। আৰু সেই কষ্টৰ ফল আপোনালোকে নিজে চাব। এয়া সেই কষ্টৰ ফল। ইয়াত খেতিয়কৰ ঘাম আৰু সৌ পাহাৰবোৰ যে দেখিছে, তাত বৰষুণ, পাহাৰত দিয়া বৰষুণ নদীয়ে দি আহি নদীৰ পানী ফুল হৈ ওলাই যায় পথাৰলৈ, আৰু পথাৰৰ অৱস্থা এয়া কৰে, কৃষকৰ কষ্ট এয়া কৰে। চাওক এয়া আৰু ইয়াত দুখিবলৈ বাৰু কাক দুখিম, এইটো প্ৰকৃতিৰ নিয়ম, আহিবই আৰু উপায় নাই। ফুৰিয়া চাওক, ফুৰিয়া এইখিনি দেখিছে, মই জুম কৰি দেখাই আছোঁ। এয়া দেখিছে যে এইবোৰ কঠীয়া অলপ অলপ ওলাই আছে, আৰু এখন পথাৰৰ অৱস্থা চাওক, এইপিনে চাওক, এইকেইডৰা মাটি যে এইকেইটা মানে লুৰটো বেছি ডাঙৰ কৰাৰ কাৰণে এতিয়ালৈকে পানীটো সোমাব পৰা নাই, দেখিছে আপোনালোকে লুৰ ডাঙৰ, কিন্তু সেই তালৈ চাওক, এইবোৰ দেখিছেনে, এইবোৰ সোমাইছে কেনেকৈ। কাৰণ ভিডিঅ'টো এইটোৱে যে দুখিবলৈ কোনো নাই ইয়াত, এইটো হৈছে প্ৰকৃতিৰ নিয়ম। কিন্তু হয়, কিছুমান মানে ডাঙৰ ডাঙৰ নদীৰ কাষৰ মাথাউৰি আছে, যিবোৰ লুৰ মানে 2-3টা লুৰৰ কাৰণে পানীটো সোমাই যায়, আৰু সেই লুৰবোৰ ভেটিবৰ কাৰণে গেট ছিষ্টেম কৰিব পাৰে। এতিয়া হয়তো কিছুমান জেগাত, আমাৰ ইয়াত বুলিয়ে কোৱা নাই, কিছুমান জেগাত মানে তেতিয়া পানীটো ৰখিব, নদীৰ পৰা ওলাব নোৱাৰে, আৰু নদী খান্দিলে হয়তো ইয়াৰ ফলটো ওলাব। বাদ বাকী মানে সেইটোৰ ওপৰত কোৱা নাছিলোঁ, মই ভিডিঅ'টো বনোৱা নাছিলোঁ। মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো আছিলে যে এজন কৃষকৰ জীৱন, আজি কৃষকজনে আজিৰ দিনটোত, এতিয়াতো লকডাউন, মই এতিয়া গোলাঘাট জিলাত আছোঁ, এতিয়াতো গোলাঘাট জিলাত লকডাউন, আৰু সেই কৃষকজনে হাজিৰা কৰিব পৰা নাই, বা তেওঁ কিবা কাম কৰিবলৈ ওলাই যাব পৰা নাই, কিবা কিবি বেচিবলৈ যাবলৈ, বা মিস্ত্ৰী হওক, টিউবৱেল মিস্ত্ৰী হওক, কাম যি হওক, তেওঁলোকে মানে কাম কৰিবলৈ যাব পৰা নাই। খেতি, ইফালে লকডাউন, ইফালে পুলিচৰ বেটৰ ভয়, সেয়াই জীৱন এজন কৃষকৰ। তেল নিমখ সানি পানী ঢালিও ভাত খাব লগা হয়, এই চাউলকেইটা আছে বুলি। সেইবাবে এজন কৃষক খেতিয়ক বনোৱাটো ইমান সহজ নহয়। আজি ভিডিঅ'টো ইমানে সামৰিলোঁ, যদি কিবা ভুল ক'লোঁ তেন্তে মাফ কৰি দিব। প্ৰথম হয়, বাই বাই।